হেণ্ডলুমখনত মই ডিম্পু বৰুৱা আহিছিলে আপোনালোকে হয়তো নিশ্চয় দেখিছে আজি মানে আমি ইয়াত আহিছোঁ গাইছ বহুত ৰিকুৱেষ্ট কৰাৰ পিছত মানে চালে খোৱালে আমাক চিংৰা আৰু মইতো এক্সট্ৰাকৈ মিঠাই খাই আছোঁ আৰু চিংৰাটো খালোঁ আজি আমাৰ ষ্টাফৰে মানে ভাত অন্নপ্ৰসন্ন আছে Hey guys, so good morning. আপোনালোকক মোৰ ইউটিউব চেনেল আসাম চাইনিকালে আজি মানে চালে আমাক মানে ৰেষ্টুৰেণ্টত ফুৰাব দিব মানে প্ৰেক্টিকেলৰ এটা হিস্সা হয় আৰু হিস্সা মানে তাৰপিছত আমি প্ৰেক্টিকেলৰ কাৰণে আজি ক'ৰবাত যাম আৰু আপোনালোকক দেখাই থাকিম য'ত যাওঁ আৰু এতিয়া মানে স্কুলতে আছোঁ স্কুলত যাম আৰু ভেকচিন লৈছোঁ তো ছেকেণ্ড ড'জ হাত বিষাই আছে এতিয়া পূৰা চাওক মানে পূৰা ল'ৰা ছোৱালী পুৰা লাইন চাইন হৈ কিনে যাই আছোঁ চাওক আমাৰ কিমান দীঘল লাইন আৰু এইফালে ছাৰ যাই আছে আগত আৰু এতিয়া ক'ত নিয়ে ছাৰেহে জানে আৰু তো পুৰা ভাল লাগিব আৰু ইয়াত গীতটো যাই আছোঁ আৰু পুৰা এখন ব্ৰিজ আৰু আমাৰ বৰমাৰ ব্ৰিজখন এইখন হৈছে জিভা ৰিজৰ্ট আজি ইয়াত যাম আৰু চাওক মোৰ লাইনটো চাওক কিমান দীঘল লাইন চাওক এইবাৰ যে ইপালো ইয়াত চাওক মানে প্ৰথমবাৰ আজি এখনত আহিম আৰু ওচৰতে যদিও মানে অহা নহয় তেনেকৈ এয়া চাওক জিভা চাওক কি সুন্দৰ পৰিৱেশ এয়া বাপ্পা ছাৰ ফেন চাওক ফেন এচিও আছে ফেনো আছে বাপৰে বাপ আৰু এইফালে ছাৰ এইফালে চাওক ফুল দুটা ফুল আৰু এইফালে আপোনালোকে চাব পাৰে তো গাইছ আমাক মানে পোনপ্ৰথমে বহিব দি কিনে মেনুখন দি দিলে আৰু কি অৰ্ডাৰ কৰিম চাব দিলে পৰ্যটন কি বস্তু ৰেষ্টুৰেণ্ট কি বস্তু তোমালোকে ৰেষ্টুৰেণ্টত আহিছা যদিও ইয়াত আহিছা আৰু খাই গৈছা ইয়াত কেনেকৈ চলে বস্তুবিলাক তোমালোকে নিশ্চয় প্ৰেক্টিকেলি নলেজ এইখিনি নাই সেয়েহে আজি আমাৰ মানে সৌভাগ্যৰ কথা যে আমি তেখেতৰ নাম হৈছে মিষ্টাৰ মানৱ দাস এতিয়া তেখেতে তোমালোকক অকণমান ইয়াত প্ৰেক্টিকেলি ব্যৱহাৰিক বস্তু কেনেকুৱা হয় সেইটোৱে ক'ব আৰু তোমালোকে আৰু ইয়াৰ পৰা আমি বিভিন্ন কেটেগৰী ভাগ কৰিব পাৰোঁ এটা হৈছে ইণ্ডিয়ান কেটেগৰী এটা হৈছে চাইনিজ কেটেগৰী এতিয়া আমাৰ চাইনিজ কেটেগৰী মানে কেনেকুৱা আমি যি চুপটো খাওঁ মানে কি এইটো চাওমিনটো খাওঁ চাইনিজ হয় আৰু এইটো চাইনিজ হয় আৰু ইণ্ডিয়ান ভাৰতীয় মানুহে খোৱাবিলাক যিবিলাক এইবিলাক চিকেন বিৰিয়ানী ল'লোঁ অৰ্ডাৰ ল'ব আহি চিকেন বিৰিয়ানী ল'লোঁ তাৰপিছত বোলো চিকেন বিৰিয়ানী মানে চিকেন আৰু কিবা হ'ব আৰু তাৰপিছত মই আৰু এক্সট্ৰাকৈ ৰাইচো এক্সট্ৰা কৰিলোঁ তাৰপিছত মানুহটো এনেকৈ চাইছে যে ইমান খাব নেকি ইপিনে ৰাইচ দুপ্লেটো আহিল আৰু বিৰিয়ানীও আহিল ইমান ভাত কিয় দিছা আপুনি তো গাইছ এই মেনুখন চাওক মানে কিমান দামী বস্তু আছে পূৰা চব চিকেন মছলা চিকেন কিবা আৰু তাৰপিছত আৰু এয়া চাওক হাঁহ মাংসও পায় আৰু কিবাকিবি তন্দুৰী চিকেন মছলা নাপাওঁ 600 টকাই আৰু তো গাইজ এতিয়া আমি জিভা ৰিজৰ্টৰ পাকঘৰলৈ আহি গ'লোঁ আৰু আমাক মানে শিকাইছে কেনেকুৱা ধৰণে মানে পেঁয়াজ কাটিব পাৰে আমাৰ আছামিজ ষ্টাইল আৰু তাৰপিছত আমাৰ এইবিলাক চালাডত যেনেকৈ দিয়ে কিবাকিবি কৰি দিয়ে সেইটো মানে ষ্টাইল শিকাই দিছে আৰু পেঁয়াজ কাটিছে চকুত নধৰে নেকি আৰু মছলাকেইটা হয়তো ইণ্ডিয়ান মছলা কি চাইনিজ মছলা কি এইটো চাইনিজ মছলা কি কি কৈ দিয়ে আজিনামটৰ চাইনিজত এইটো যাব আজিনামটৰ এইটো ব্লেক পেপাৰ জালুকৰ গুড়ি টমাটৰ আৰু দুটা ইণ্ডিয়ান হালধি জিৰা কাশ্মীৰী জলকীয়া গুড়িটো কাশ্মীৰী এইটো জিৰা এইটো ধনিয়া এইটো নিমখ থাকে তাৰপিছত এইটো চচ টমেটো চচ চাইনিজত যায় এইটো চাইনিজত যায় এইটো চাইনিজত চয়া চচ চিলি চচ টমেটো চচ ভিনেগাৰ এইটো চাইনিজত যায় তো গাইজ এইফালে পিছফালে বহুত কিবাকিবি বাচন আছে আৰু মোক ভিডিঅ' বনাব মানা কৰিলে আৰু পিছফালে এতিয়া যাই আছোঁ পূৰা এয়া চিচি কেমেৰা দিছে পূৰা চাই থাকে আৰু মানুহবিলাকে গাখীৰ চাখীৰ দিছে আৰু এতিয়া ভিতৰলৈ যাম আৰু বহিব তো গাইজ এই আমডাল চাওক ইমান মানে সৰুতে ফুলিছে আৰু লাগিব কিজানি ডাঙৰ আম তাৰপিছত এইফালে
ধুনীয়াকৈ মানে কিবা কিবি ৰুই দিছে আৰু ফুল চুল এডালটো কৃষ্ণচূড়া গছ আৰু এইপিনে বুটাৰু গছ আৰু এনেকৈ বহুত কিবা কিবি ধুনীয়া ধুনীয়া গছ আছে আৰু আমডাল মানে ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ ফুলিছে তো গাইজ এইফালে মানে পুৰা অমিতাও মানে পকি আছে আৰু ধ্বংস লাগি গৈছিল মানে মানুহবিলাকে খেদে বুলি আৰু একো কৰা নাই আৰু এতিয়া মানে আমাক ফটো উঠাব তাৰপিছত ফটো উঠাই আৰু আমি বেলেগ জেগালৈ যাম তো গাইজ এতিয়া জিভা ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ এখেত ছাৰে মানে ছাৰ কিটা কি আহক ছাৰ ক'ত গ'ল এইটো একো নোখোৱালে খালী মুখে লৈ আহিলে আৰু ইমান টাইম কিয় ইমান ট্ৰিপ বনালে আপোনাৰ নো কমেণ্ট ন কমেণ্ট তো গাইজ বহুত ৰিকুৱেষ্ট কৰাৰ পিছত মানে ছাৰে খোৱালে আমাক চিংৰা আৰু মইতো এক্সট্ৰাকৈ মিঠাই খাই আছোঁ আৰু চিংৰাটো খালোঁ খাবি দে আগতে কি খাবি দে খাছোঁহে ছাৰ কিমান চিংৰা যে খোৱালে আপুনি কিমানটো চিংৰা মানে খালোঁ আমি ইয়াতে 43টা খালোঁ বুজিছা চাৰিশ আধা নাই দিয়া আধা কেইটামান বেছি অঁ মোটামুটি আমি অলপ পিছত গম পাম আৰু মোটামুটি খালোঁ আৰু ভালেখিনিয়ে খালোঁ অলপ আগতে কি কৈছিলা মানে ছাৰক উঠিলোঁ এতিয়া কৃপন বুলি কওঁতে মানে ছাৰে খুৱাই দিলে আৰু আছোঁ দে আগে দে ফুৰি আছোঁ ফুৰিৰ পাছত এইফালে আমাৰ মানে লগবিলাক আছে এই মানে ক'ৰবাত বহিব লগা হৈ গৈছে মানে 9জন আৰু আমি ইয়াত 3জনীয়া চিটত মানে আমি 9জন বহিব লগা হৈছে কি কম তো গাইজ এই হেণ্ডলুমখনত মানে ডিম্পু বৰুৱা আহিছিলে আপোনালোকে হয়তো নিশ্চয় দেখিছে আজি মানে আমি ইয়াত আহিছোঁ আৰু পূৰা প্ৰেক্টিকেল ছাবজেক্ট মানে এই টুৰিজিম ছাবজেক্টৰ মানে কাৰণে আহিব পাৰিছোঁ আৰু কিমান ভাল লাগিছে আপোনালোকেও টুৰিজিম ছাবজেক্টটো ল'ব আৰু এয়া কাউণ্টাৰত মানে কিবা টিকট চিকট ল'ব লাগিব কিজানি ছাৰে মানে কিবা টিকট লৈ আছে কিজানি কাউণ্টাৰত গৈ ডিম্পু বৰুৱা ইয়াত আহোঁতে মানে বেটাৰী ৰিক্সাতে মানে পূৰা ঘূৰিছিল আৰু আমি মানে আমাৰ বেটাৰী ৰিক্সা নাই বুলিয়ে যাম আৰু হয় না আমি মানে এইটোত সোমাই চাম আৰু তাত চাওক কেনেকুৱা মানে খালছে এই পাওঁ চাকৰিবিলাক তো গাইজ চতৰত যে ববিন লয় ইয়াত মানে মেচিনতে ববিন লোৱা যায় আৰু ইয়াত মানে একেবাৰে 20টামান মানে ল'ব পাৰি আৰু ববিন কৰি ল'ব পাৰি ইয়াত ধুনীয়াকৈ মানে দেখা দিছে তো গাইজ এনেকৈ মানে সূতা লয় আৰু এইটো আমাৰ ড্ৰাম বুলি কয় এইটো ক্ৰিল হেড য'ত মানে আমি ঘৰত যে ৰাতি যে ডাইৰেক্ট কৰোঁ ৰাতি আমাৰ প্ৰস্তুত কৰে সেইটো আমাৰ ক্ৰিল হয় যেতিয়াৰ পিছত এই যে হাতেৰে কি কয় ইয়াত মানে এইটো কৰিব নালাগে ইয়াত এটা দিলে তাৰপিছত বাইদেউ এইটো কি বস্তু কি নাম এইটো ফুলৰ কাৰ্ড এইফালে উল্টা তো গাইছ এইবিলাক চাওক কি ডাঙৰ মেচিন পূৰা সৰু চব মানে আৰনাই আৰু এইখিনি চব পূৰা আৰনাই ইয়াত মানে চব মানে বড়ো মানুহৰে কাপোৰ বোৱা হয় আৰু তো ছাৰ আমি ইয়াত কিয় আহিলোঁ এবাৰ কৈ দিয়ক আমি মানে ইয়াত আমাৰ এইটো গমেই পাইছা এইটো টেক্সটাইল ইণ্ডাষ্ট্ৰী হয় এইটো চৰকাৰৰ পৰা ইনিচিয়েটিভ লৈছে যাতে আমাৰ ইয়াৰ যিবিলাক নিবনুৱা আছে তেওঁলোকক অলপমান কিছু সংস্থাপন দিহা কৰিব পাৰে ইয়াৰ পৰা আমাৰ ইয়াৰ যিটো কালচাৰ যিটো ট্ৰেডিশ্যন আমাৰ যিটো আমাৰ কালচাৰেল টুৰিজিম এই ক্ষেত্ৰতো আমাৰ এইটো উদ্যোগে ভালেখিনি ব্যৱস্থা গ্ৰহণ কৰি আহিছে ইয়াৰ লগতে এই অঞ্চলত যিটো অৰ্থসামাজিক উন্নতি এই ইণ্ডাষ্ট্ৰিটোৰ পৰাই ভালেখিনি আমাৰ এই অঞ্চলখিনি ডেভেলপ হৈছে গতিকে এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি আমাৰ অসমত খুবেই প্ৰয়োজন আছে পৰ্যটনৰ ফালৰ পৰাও যাতে এনেকুৱা ইণ্ডাষ্ট্ৰি যেতিয়া হৈ যাব তেতিয়া আমাৰ যিটো আমাৰ সাংস্কৃতিক পৰ্যটন সেইটো বাঢ়িব আমাৰ হেণ্ডলুম টেক্সটাইল যিটোবিলাক আমাৰ ৰপ্তানি কৰা হয় এইবিলাক আমাৰ দেশৰ পৰা বেছিকৈ প্ৰডিউচ কৰিব পাৰিব এনেকৈ গোটেই আমাৰ অভাৰঅল ডেভেলপমেণ্ট হোৱা সম্ভৱ হয় এনেকুৱা ধৰণৰ উদ্যোগ থাকিলে
আমাৰ ছাৰৰ পোষ্ট চাওক আৰু ইফালে পোষ্ট চাওক মানে পুৰা ফটো উঠিছে আৰু